আমাৰ অতি মৰমৰ শ্ৰীমতী অলিম্পি শ্যাম গগৈ মই অলিম্পি শ্যাম গগৈক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ আৰু আজি বৰদৈচিলা ৰঙালী বিহু উৎসৱৰ প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত যি মঞ্চ উদ্বোধন এই মঞ্চ উদ্বোধন কৰিবৰ বাবে মই মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ নমস্কাৰ যেহেতু বিহুৰ বতৰ প্ৰথমে বিহুৱে আৰম্ভ কৰিছোঁ সতে গয়ে গয়ে বহাগে পালে ঐ ফুৰিলে ভেবে কইনো কই থাকি দে উৰকে নপৰে ঐ ৰঙালী বিহুটিৰ কথা আকৌ এবাৰ গাবলৈ অনুৰোধ জনাইছে গতিকে গাই দিছোঁ সতে গয়ে গয়ে কইনো কই থাকি দে উৰকে নপৰে ঐ ৰঙালী বিহুটিৰ কথা নমস্কাৰ পৰম শ্ৰদ্ধাৰ আজি 21 সংখ্যক বৰদৈচিলা ৰঙালী বিহু উৎসৱৰ সন্মানীয় স্থানীয় আমাৰ সভাপতি আৰু সম্পাদক মহোদয় উপস্থিত শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীসকল লগতে সঞ্চালক মহোদয় আৰু মহোদয়া উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ আমাৰ গুৰুস্থানীয় ব্যক্তিসকল আই মাতৃসকল আৰু আজি প্ৰতিযোগিতাৰ মূল অলংকাৰ স্বৰূপ আমাৰ অতিকে মৰমৰ প্ৰতিযোগীসকল আৰু সহশিল্পীসকল প্ৰথমে মই সকলোলৈকে মোৰ তৰফৰ পৰা মোৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ আৰু আমাৰ হেঁপাহৰ ৰঙালী বিহুটিৰ সকলোলৈকে বহুত বহুত ওলগ যাচিছোঁ ইমান এটি সুন্দৰ পৰিৱেশৰ মাজত আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মোৰ আচলতে খুবেই ভাল লাগিছে মই ভাষাৰে বুজাব নোৱাৰোঁ আৰু উদ্বোধক হিচাপে আপোনালোকে মোৰ দৰে এটি অকিঞ্চনক আমন্ত্ৰণ জনাই আনিছে সঁচাকৈ প্ৰথমে মই বৰ আচৰিত হৈছিলোঁ সাধাৰণতে দেখা যায় উদ্বোধন বিশিষ্ট ব্যক্তিসকলৰ যোগেদিয়েই কৰা হয় আৰু মোক যেতিয়া আমন্ত্ৰণ জনাবলৈ গৈছিলে মই তেতিয়া সুধিছিলোঁ যে আপোনালোকে মোৰ দৰে এটি ইমান সৰু নিমাখিত প্ৰাণীক আপোনালোকৰ মঞ্চৰ উদ্বোধন কৰিবলৈ কিয় আমন্ত্ৰণ জনাইছে তেনেহ'লে তেতিয়া তেওঁলোকে কৈছিলে যে এইবাৰ কিবা এটা ব্যতিক্ৰম আৰু অন্যতম কৰাৰ চেষ্টা চলাইছোঁ গতিকে মই এই চেগতে এই অন্যতম প্ৰচেষ্টাক বহুত শলাগ লৈছোঁ বিশেষকৈ মোৰ অতি শ্ৰদ্ধাৰ আমাৰ হেমন্ত বৰা খুৰাৰ অনুৰোধ মই উপেক্ষা কৰিব নোৱাৰি আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি যি কি নহওক যোৱা 2 বছৰে বিশ্বত্ৰাস মহামাৰী কৰোণাৰ বাবে আমি বিহু উদযাপন কৰিব নোৱাৰিলোঁ নহয়নে গতিকে বিহু উদযাপন কৰাটো দূৰৈৰ কথা আমি মুকলি মনেৰে মুকলি আকাশৰ তলত ওলাবকৈ নোৱাৰিছিলোঁ এতিয়া পৰিস্থিতি উন্নত হৈছে গতিকে মই এই মঞ্চৰ যোগেদি ঈশ্বৰ ভগৱানক ধন্যবাদ জনাইছোঁ আৰু তেওঁক ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে পুনৰ এনেকুৱা পৰিস্থিতি আমাৰ মাজলৈ আৰু কেতিয়াও নহওক বাৰু যি কি নহওক প্ৰথমে মই এই মঞ্চৰ যোগেদি সকলো ৰাইজলৈ এটাই আহ্বান জনাম বিহুৰ স্বকীয়তা আৰু মৰ্যাদা হানি হোৱা যিকোনো পৰিস্থিতিত আৰু যিকোনো অপশক্তিক আমি আজি যেন প্ৰশ্ৰয় নিদিওঁ ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ আমাৰ বিহুটি প্ৰকৃতি আৰু কৃষিৰ লগত সম্পৃক্ত হৈ আছে আৰু আমি লোক পৰম্পৰালৈ যদি চাওঁ আমাৰ বিহুটিৰ লগত মানুহৰ জীৱনৰ ঘাত প্ৰতিঘাত মৰম চেনেহ প্ৰেম বিষাদ আৰু বিৰহ আৰু বিচ্ছেদৰ মিশ্ৰণ ঘটিছে আৰু তাৰ প্ৰকাশ ঘটিছে কেনেকৈ জানেনে এই আমাৰ বিহু নামৰ যোগেদি এই হালৰে বেছি মে
কজলা তোমাৰ ঐ গোহালি বেছি বেগাই তেও যদি ধনেৰে জোৰাব নোৱাৰো বেছি মেহুদৰৰ ভাৱ। আৰু এয়া আমাৰ এজন কৃষক পৰিয়ালৰে ডেকাৰ মনৰ ভাৱ নহয়নে বাৰু? গাভৰু এগৰাকী কেনেকৈ গাব? এইদকৈ পথাৰত ধানে দাই আছিলো অধিনা চকলীয়া মুঠি সবাকে দেখিছো মোৰ ধনক নেদেখো ঢাপৰে ওপৰত উঠি। চাওকচোন এগৰাকী গাভৰুৱে নিজৰ মনৰ বেদনাবোৰ কেনেকৈ বিহু নামৰ যোগেদি প্ৰকাশ কৰিছে। এনেকুৱা উদাহৰণ অনেক পোৱা যায় আৰু মোতকৈ বেছি আমাৰ ৰাইজে বেছি ভালদৰে জানিব, কাৰণ আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে সেই পৰিৱেশটো পাই গৈছে। সেই গাঁৱৰ পথাৰ, ভূঁই ৰোৱা, ধান দোৱা এইবোৰ আমি সাধাৰণতে আজিকালি দেখিবলৈ পোৱা নাযায়। বেয়া লাগে সঁচাকৈ। ছাৰে কৈ গৈছে ইতিমধ্যে আমাৰ সঞ্চালক মহোদয়ে, সঁচাকৈ আমাৰ প্ৰজন্মটোৱে বিহুক ভালদৰে আদৰি ল'ব সঁচাকৈ পৰা নাই বুলি মোৰ কেতিয়াবা অনুভৱ হয়। আমি পোৱা নাই, কিন্তু মই মোৰ তৰফৰ পৰা কৈছোঁ, মই সদায় চেষ্টা কৰোঁ এই বিহুনামবোৰৰ যোগেদি কেতিয়াবা সেই পৰিৱেশটোলৈ আমাক এই বিহুনামবোৰে উৰুৱাই লৈ যায় আৰু আমি এইখিনি অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ, এইবোৰ শুদ্ধকৈ শিকিবলৈ চেষ্টা কৰোঁ। এনেকুৱা মই কৈছোঁ, এনেকুৱা উদাহৰণ বহুত আছে, এতিয়া নিদিওঁ। মুঠতে কৈ থাকোঁতে উৰকে নপৰে আমাৰ ৰঙালী বিহুটিৰ কথা, নহয়নে? যি কি নহওক, সময় গতিশীল, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। আৰু এই গতিশীল সময়ৰ সোঁতত আগুৱাই যাওঁতে বিহুৰ ৰূপটোৰ ওপৰত কিছু মৃদু ৰহন নিশ্চয় পৰিছে। ই স্বাভাৱিক আৰু অৱধাৰিত। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ গৈছে। আমি আমাৰ বিহু কৃষ্টিটোক যদি এখন বোৱতী নদীৰ সোঁতৰ লগত তুলনা কৰোঁ, তেনেহ'লে দেখিম নিৰৱধি নদীৰ সোঁতত উটি ভাহি যাওঁতে বিহুৰ কৃষ্টিটোৰ ওপৰত এই সোঁতৰ কিছু ক্ষুদ্ৰ আঁচোৰ নিশ্চয় পৰিছে। কিন্তু আমি লক্ষ্য ৰাখিব লাগিব যে এই ক্ষুদ্ৰ আঁচোৰটোৱে প্ৰচণ্ড আঘাতৰ ৰূপ ধৰি আমাৰ বিহুৰ মূল কৃষ্টিটোৰ মূল শিপাডাল যাতে উভালি আনিব নোৱাৰে। আমি মূল শিপাডাল জীয়াই ৰাখিবই লাগিব। গতিকে আমি এই মূল শিপাডাল ধৰি ৰাখিবলৈ সকলোৱে চেষ্টা কৰা উচিত বুলি মই ভাবোঁ। বাৰু, আমাৰ গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱে আমাৰ বিহুটিক অসমৰ প্ৰাণ, জাতীয় জীৱনৰ আয়ুস ৰেখা বুলি কৈ গৈছে। গতিকে বিহুৰ মৰ্যাদা অৱনমিত হ'বলৈ দিয়া আমি যিকোনো কামেই কৰিব নোৱাৰোঁ। আমাৰ হেঁপাহৰ চেনেহৰ বিহুটিত সকলোৱে মন খুলি নাচক, প্ৰাণ খুলি গাওক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু মাৰ্জিত আৰু সুশৃংখলিত ৰূপত আমাৰ বিহুটিক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰক, বীজতৰীয়া আৰু আমদানিকৃত অপসংস্কৃতিৰে নহয়। আচলতে বহুখিনি কথাই ক'ব লগা আছিল। মূল প্ৰসংগ যিখিনি মোৰ ক'ব লগা আছিল সেইখিনি ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ বিচাৰক তথা আমাৰ সঞ্চালক মহোদয়ে কৈ গৈছে। তথাপিতো কওঁ, যি বিহুক লৈ আমি গৌৰৱ কৰোঁ, যি বিহুক আমাৰ অসমীয়া মান প্ৰাণ বুলি যশ কৰোঁ, সেই বিহুকেই বিভিন্ন আমাৰ সামাজিক মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মাধ্যমেই হওক বা ছপা মাধ্যমেই হওক, বিহুটোক লৈ বিভিন্ন বিতৰ্ক হৈ থকা দেখা যায়, নহয়নে? আৰু এনেধৰণে যদি বিতৰ্ক হৈ থাকে, তেনেহ'লে যদি বাহিৰৰ লোকে দেখে, তেনেহ'লে নাভাবিবনে এই জাতিটোৰ ৰাজহাৰ নাই বুলি? শলা গছ দেখিলে বাগি কোঠাৰ মৰাৰ দৰে আমাৰ বিহু কৃষ্টিটোৰ ওপৰত অপসংস্কৃতি বিয়পোৱাৰ প্ৰচেষ্টা নচলাবনে বাৰু? সঁচাকৈ এইবোৰ দেখিলে শুনিলে বৰ বেয়া লাগে। সময় যথেষ্ট হৈছে আৰু মই কৈছোঁৱেই
ইমানখিনি ৰাইজে চাগে আমনি পাইছে দুবছৰৰ মূৰত বিহুতি আহিছে সকলোৱে এবাৰ মানে ভালদৰে চাবলৈ সাজি কাচি আহিছে নহয় জানো গতিকে বিশেষ কথাও নকওঁ কিন্তু এই বিতৰ্কবোৰ যে এইবোৰক লৈ পটককৈ আমাৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য দেৱে এষাৰ কবিতা লিখিছিলে আৰু সেই কবিতাফাঁকি মোৰ মনত পৰিছে জাতীয় গৌৰৱ কবিতাটিত ই অসভ্য দেশ মনুষ্যত্বৰ দেশ নাই একেবাৰে ভাৰত মাজে উলংগ দেশত কাম বিধুবাৰ নুশুভে লোকক কাপোৰ সাজে ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান মোহে কোনে কয় আৰু বিশেষ নকওঁ ইমানখিনি আচলতে সঁচাকৈ আপোনালোকৰ মৰমৰ মাজত একাত্ম হ'বলৈ পাই মোৰ খুবেই বেছিকৈ ভাল লাগিছে ক'বলগীয়া বহুখিনি কথাই আছিল কিন্তু সঁচাকৈ বহুত সময় হৈ গৈছে ইতিমধ্যে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ বৰদৈ জিলা বিহুখনৰ কথা যদি মই ক'ব বিচাৰিছোঁ আচলতে যোৱা 3টা বছৰে 2017, 18 আৰু 19 এই মঞ্চখনত মই সৰু বিহুৱতী হিচাপে নাচি আহিছোঁ আচলতে ৰীতামণি বাইদেৱে কোৱাৰ দৰে মোৰ এই বিহুখনৰ লগত এটা বহুত স্মৃতি জড়িত হৈ আছে সঁচাকৈয়ে ঠিক একেই মানে 3টা বছৰে নাচিছোঁ 3টা বছৰে পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ তেখেতে ছবাৰ পাইছে মই 3বাৰ যেনিবা ভাল লাগিছে সঁচাকৈ এইবছৰ বিহু নাচিবলৈ অহা নাই যদিও মোক এৰি দিয়া নাই এই বিহুখনে